ছাৰ এইকেইটা জংঘলী নগাই আজি আমাক কি কৰিব ঠিক নাই আৰু ধৰি বান্ধি থৈ দিছে নহয় যাবলৈও নিদিয়ে মনে মনে থাক বেছিকে কথা কৈ থাকিলে খাবলৈ লৈ যাবগে আকৌ আজি লাগা আমি আছাম খানকে মানুহৰ মাংস খাব তাৰ এইকেইটাই দেখোন আমাক খাওঁ খাওঁকে আহিছে কেলে খাব নেখাব আমাক এৰি দিয়ক আমাক ঘৰলৈ যাবলৈ দিয়কচোন প্ৰথমতে কাকে খাব কৈ দিবি তাকে আমি লৈ যাব প্ৰথমতেও কাকো নাখাব লাষ্টতেও কোনো নাখাব কোনো নাযাওঁ আমি আপোনালোকে আমাক এৰি দিয়কচোন নাখাব চিপাহী চৰ্দাৰজী ৰখি আছে খানা খান লাগা একজনকে ধৰি কেনে লৈ আহিবি জি হুকুম আহিবি আমাৰ সাথে আহিবি আজি তোকে খাব মই হ'লে নাযাওঁ দেই মই গা নাধা নহয় মই বহুত লেতেৰা হৈ আছো আপোনালোকে মোক খাই বহুত বেয়া পাব তোকে খাই কেনে বহুত মিঠা লাগিব এইকেইটা নগাই দেখোন মোৰ বন্ধু এলবাৰ্ট আইনষ্টাইনক লৈ গ'লগে সঁচাকে খাই পেলাবগে এতিয়া মইতো গা নাধা কৈ দিলো বাচি গ'লো ছাৰ এলবাৰ্ট আইনষ্টাইনক লৈ গৈছে সঁচাকে খাই পেলাবগে এতিয়া এইকেইটাই ছাৰ কিবা এটা কৰক সোনকালে নহ'লে এইটো কেতিয়া কাটি খাই পেলাবগে মোৰ 10টা হাড়িকেইডাল এতিয়া চুপি খাব নগাই বচাবলৈ কোনো ৰাস্তাই নাই ল'ৰাহঁত দেখিছ নাই আমাক বান্ধি থৈ গৈছে এতিয়া খুলিবলৈ কেও নোৱাৰো নহয় চৰ্দাৰজী আজি খাব নিমিত্তে এটা ফ্ৰেছ মানুহৰ মাংস লৈ আহিছে জলদি কৰ মোৰ নিমিত্তে বেছি ভোক লাগি আছে এইটো চৰ্দাৰ নে ভূতৰ পোৱালি কেনেকুৱা মুখ এখন চৰ্দাৰজী ফাৰ্ষ্টে পূজা কৰিব এইটো মানুহ তাৰপৰা মাৰি কাৰণে চব মাংস খাই দিব নাখাব মোক আপোনালোকে নাখাবচোন নাখাব দিয়ক যাবলৈ দিয়ক খাব চব লাগা মানুহখনকে আমি একটা কৰি খাব ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোক বেয়া নাপাবা তোমালোকক মই এইখন জংঘললৈ মাৰিবলৈ লৈ অনা নিচিনাহে হ'ল এতিয়া আমি ঘৰলৈ যাবলৈ নোৱাৰো নহয় আমি এতিয়া নগা পেটতহে সোমাবগে লাগিব নগালেণ্ডৰ জংঘলত প্ৰজেক্ট কৰি 10 লাখ টকা জিকিবলৈ আহিছিলোঁ আমি এতিয়া আমাৰ লাখ টকীয়া চকু আৰু কিডনী নগাই খাইহে পেলাব এতিয়া আৰু বাচি যাবলৈ নোৱাৰো ইয়াতে মৰিব লাগিব চব মৰিব লাগিব গোটেই গালেহে মৰিম আপোনালোকে মৰিলে মৰিব মইতো এতিয়া বাচি যাম তুমি আকৌ কেনেকে বাচিবা আমাক দেখোন বান্ধি থৈছে আমাক এটাকে খাবলৈ নিব তুমি আকৌ এইবিলাক কি কথা কৈছা বচাই দিয়াচোন বচাই দিয়া তোমাৰ লগতে আমাকো বচাই দিয়া তোমাক আমি পৰীক্ষাত দেখুৱাম নহয় তই কেনেকে বাচিবি তই বচাৰ কিবা উপায় উলিয়াইছ নেকি এইটো দেখিছ নাই নিগনি বচাৰ উপায় নিগনিয়ে আকৌ তোক কেনেকে বচাব তীখৰ নিগনিয়ে তোক গণেশ বাবাজীৰ নিচিনাকে পিঠিত উঠাই লৈ যাবগে নেকি গম পাই গৈছে এইটো তীখৰ নহয় এইটো গণেশ বাবা মানুহৰ ৰূপ লৈ আহিছে আমাৰ মাজলৈ নহয় মই গণেশ বাবা নহয় কিবা মই তীখৰে হয় কিন্তু এইটো নিগনিয়ে আমাক বচাব পিঠিত উঠাই লৈ নাযায় কিন্তু বেলেগ উপায় আছে নহয় এইটো নিগনিয়ে যদি কেনেবাকে ৰছীডাল কুটি ছিঙি দিয়ে তেতিয়া মইতো খোল খাই যাম তেতিয়াতো মই এইখন জংঘলৰ পৰা পলাই যাবলৈ পাৰিম কুটিব জানো তীখৰ দি চাওঁচোন বাৰু কেনেবাকে কুটি দিলে ৰছীডাল ছিগি থাকিলে এইটো বাচিয়ে যাম আৰু নিগনি বন্ধু কুটি দিয়াচোন কুটি দিয়া ৰছীডাল মোৰ খুলি দিয়া তোমাক মই বৰ ধুনীয়া উপহাৰ এটা দিম নহয় আহিছে ঐ নিগনিটো ৰছীডালৰ ওচৰলৈ আহিছে আৰে বা বৰ ধুনীয়াকে কুটিছে দেখোন ৰছীডাল এতিয়া খুলিহে পেলাব তীখৰৰ কিন্তু বহুত ধুনীয়া বুদ্ধি আছে পাই তীখৰে এতিয়া সকলোকে বচাই দিবলৈ পাৰিব আৰু তীখৰ তোৰ ভাগৰ ৰছীডাল খুলি গ'লে আমাকো খুলিহে দিবি আৰু খুলি দিম বাৰু চবকে খুলি দিম নিগনিটোৱেহে মোক সহায় কৰিছে তহঁতি আকৌ নিগনিটোক উপহাৰ দিব লাগিব তীখৰ কি উপহাৰ দিমনো আমাৰ ওচৰত দেখোন উপহাৰে নাই তইনো কি দিবি মোৰ পকেটত চকলেট অকণমান সোমাই আছে নহয় সেইটোকে দি দিম মই এইটো নিগনিক আৰে বা খোল খাই গ'ল একেবাৰে কুটি গোটেই ৰছীডাল ছিঙিহে পেলালে থেংক ইউ দেই নিগনি ভাই তোমাক এতিয়া মই চকলেট দিম দেই তীখৰ খুলি দে আমাক গোটেইকেইটাকো খুলি দে এতিয়া খুলিছো এতিয়া গৈ পেলাই আমি এলবাৰ্ট আইনষ্টাইনক বচাবগে লাগিব নহয় তাকতো কাটিবলৈ লৈ গৈছে সেইটোক বা এতিয়ালৈকে কাটিলেই নে থৈয়ে দিছে নে ঠিক নাই আৰু মৰিলো আজি একেটা মোক ফুল চল দি খাব চৰ্দাৰজী মন্ত্ৰ চুৰু কৰিব
এটা কিয়া আমি খান লাগা বাবা আপুনি লাগা নাম পবিত্ৰ আছে আপুনি লাগা দেশকে আহিবলৈ দিবি স্বৰ্গ নিচিনা ইটো পৃথিৱীতে বি আপুনি লাগা খুচি হ'বলৈ দিবি আমি খান সদায়ে কি লাগি আছে দি থাকিবি আমি খান লাগা পাপ খানকে মাফ কৰিবি আইও এইটোৱে মোক এতিয়া মন্ত্ৰ চন্ত্ৰ মাৰি কটা আৰম্ভ কৰিহে দিব যেন পাইছো লৈ যাবি সোনকালে কাটি মাৰি আনিবি সোনকালে চুৰ কৰিব লাগে খাব লাগে ছাৰ হৈ গীতা এলবাৰ্ট আইনষ্টাইনক লৈ গৈছে খাবলে এইটো দেখোন বাচি আছে ইয়াক এতিয়া আমি বচাবগে লাগিব ছাৰ আমি হলে বচাবলে নাযাওঁ দেই আমাৰ কিন্তু বহুত ভয় লাগিছে নগাই আমাকো খাই পেলাব ড্ৰাইভাৰ তই ছোৱালী দুজনীক আমাৰ গাড়ীখনলৈকে লৈ যাকে যা আমি এলবাৰ্ট আইনষ্টাইনক বচাই পেলাই গাড়ীলৈ গৈ আছো তাৰপিছত গোটেইকেইটা এখন নাগালেণ্ডৰ পাহাৰৰ পৰা যাবগে লাগিব ব'লা তোমালোক দুজনী ব'লা মোৰ লগত আহা ব'লকচোন সোনকালে ব'লক বেলেগ ভয় লাগিছে নহয় আমাৰ ছাৰ ময়ো ভাবিছো ছোৱালীকেইজনীৰ লগতে গৈ পেলাই ময়ো গাড়ীখনতে বহি থাকোঁগে নেকি ছাৰ ময়ো যাওঁ নেকি এইকেইটা ভয় পান্দোৰাকেইটাৰ লগৰ এটাক নগাই খাবলৈ লৈছে তহঁতি আকৌ ঠেং দাঙি পলাবলৈহে বিচাৰিছ ছাৰ সোনকালে আহিব গাড়ীতহে লগ পাম ছাৰ আপুনি আকৌ ক'লে যায় ছাৰ ল'ৰাকেইটাই গাড়ীখনত উৎপাত কৰি থাকিবলৈ পাৰে নহয় সেইকাৰণে মই ল'ৰাকেইটাকে চাই থাকোঁগে সিহঁতক উৎপাত কৰিবলৈ নিদিওঁ দেই ছাৰ আপোনালোক আহিহে থাকিব আৰু নগা পেটত সোমাবলৈও নাই পায় জীৱনত কিন্তু আপোনাৰ নিচিনা ভয়াতো মানুহ মই দেখা নাই পুঠি মাছৰ পিঠ লৈ জন্ম হৈছে জংঘলত ফুৰিবলৈ আহিছে সাহসী হ'লে মোৰ নিচিনা সাহসী হ'ব লাগে মই এতিয়া ল'ৰাটোক নগা হাতৰ পৰা বচাই আনিমগে বৈতিক সমল আমি বচাই আনোগে এইকেইটা দেখোন কেতিয়াবাই গ'ল বহুত দুপা নেকি টিক সমল তহঁতি মোক অকলে এৰি থৈ গ'ল এইখন ডাঠ জংঘলত নগা মানুহ মোক এৰি দিয়কচোন মোক যাবলৈ দিয়ক আপোনালোকে মোক কাটি কেলে খাবলৈ বিচাৰিছে আজি খান লাগা মানুহৰ মাংস খাব বহুত টেষ্টি পাব খাব আৰে কি হৈছে এই খান লাগা কেলে পৰি গৈছে বলোৱা আৰু চপৰা লাগে নে ল নেলাগে ছাৰ দুইটাকে পুৰা হেডশ্বট দিছো নহয় পুৰা লদি চপৰা মাথাতহে দিছো হেডৰ পুৰা বেহুচ হৈ গৈছে ভেৰি গুড টিখৰ এতিয়া আমি এলবাৰ্ট আইনষ্টাইনক বচাই গাড়ীলৈ লৈ যামগে বৈ মানুহ খাবলৈ আহিছিলি নগা এতিয়া পাইছ মজা একদম মাথা ফুটাইহে দিছো হেডৰ আৰু ফুটাব নালাগে টিখৰ এইটো চেগতে আমি পলাই যাওঁগে বৈ ব'লক এতিয়া আৰু সেতি আমাক ধৰিবলৈ নোৱাৰে নহয় আমি একদম গাড়ীত উঠি ডাইৰেক্ট অসম পাই যামগে এইকেইটা আহিছে নাই বাৰু ইমান দেৰি লগাইছে নে বাৰু আমি সোনকালে যাবগে লাগিছিল নহয় ইয়াৰ পৰা সিহঁতক আকৌ কেনেবাকে নগাই ধৰিলে নেকি সিহঁতকো খাবলৈ বান্ধি থৈছে নেকি কি হৈছে তুমি খান লগাকে চব পৰি গৈছে যি বাচ্চা লগা মাংস খান ক'ত পলাইছে ড্ৰাইভাৰ ব'লা সোনকালে ব'লা ইয়াৰ পৰা আমি পলাবহে লাগে সিহঁতক চাগে লগাই ধৰিলে এতিয়ালৈকে সঁচাকে ব'লা দাদা সিহঁতকো খাব আমাকো খাব লগতে কথা নিধকহে তহঁতি আমাক এৰি থৈ পলাবলৈ বিচাৰিছ আমি আহি গলো আৰে তেতিয়াহ'লে উঠিয়ে লওক আৰু সোনকালে পলাবহে লাগে ইয়াৰ পৰা উঠি ল গোটেইগাল উঠি ল সেইকেইটা নগা আহি আছে চাগে আমাক খেদি सरदारजी सब মানুহখন লগা ভাগি যাইছে যাও ধৰি কেনে লৈ আহিবি জি সর্দার ড্ৰাইভাৰ দাদা বলক ইয়াৰ পৰা সোনকালে পলাওক আৰে পলাম এখন নাগালেণ্ডৰ জংঘলৰ পৰা পলাই একদম অসমতহে ৰখিমগে আৰু যাবলৈ